হেল্ল' বন্ধুসকল, তো কি খবৰ? তো সকলোৰে ভালে চাগে আশা কৰোঁ। কিয়নো ডাৱৰীয়া বতৰ চব ভিতৰতে আছোঁ। আপোনালোকৰ ফালে বৰষুণ দিছে নে নাই এতিয়া নাজানো বাৰু। আমাৰ ফালেতো বহুত বেয়া বৰষুণ দিছে। জাষ্ট বৰষুণৰ নাম কথা দুই তিনিটোপাল পৰিলেই। তো দিনটোতো দিয়ে আছে, কাৰেণ্ট চাৰেণ্ট নাছিলে, পূৰা আন্ধাৰ হৈছিলে। ভিডিঅ'টো দিনতে বনাম বুলি ভাবিছিলোঁ, বনোৱা নহ'ল। তো আপোনালোকে সকলোৱে গম পাইছে, কালি আমি আমাৰ ৰুমমেট কেইজনমান মিলি আমি আৰু বাহিৰতো লগৰ দুজনমান আছিলে, তো মিলি কিনে লোকেল উৎপাতখন চাবলৈ গৈছিলোঁ। চাইতো বহুত ভাল পালোঁ, ভাবিলোঁ ৰিভিউ এটা বনাওঁ, কাৰণ বহুতে চাবলৈ যোৱা নাই আৰু কিছুমান চিনেমাখনৰ বিষয়ে গমো নাপায়। তো তাৰ বিষয়ে দুটামান কথা ক'ব বিচাৰিছোঁ, তাকে কওঁ বুলি ভাবিছোঁ আৰু। তো মোৰ চেনেলত যোন নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ, আৰু লগতে অলপ শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু চেনেলটো নতুন গতিকে। তো কি হ'ল, আমি কালি চিনেমাখন চাবলৈ গ'লোঁ। প্ৰথমতে আমি অলপ ওচৰৰ পৰা চাইছিলোঁ, পিছত আমি পিছলৈ অলপ আহি ল'লোঁ বাৰু, চকুৰ অলপ হেৰি হৈছিল। তো চিনেমাখন ইমানেই ভাল লাগিলে যে মই মানে বুজাব নোৱাৰোঁ। কিয় বুলি ক'লে মানে চিনেমাখন ইমান ভাল ধৰণে উপস্থাপন কৰিছে তেওঁলোকে। তো আমি যেনেকৈ লোকেল কমফু 1, 2 চাইছিলোঁ, মানে তাতকৈ বহুত গুণ ওপৰত অসমীয়া চিনেমা বুলি ক'লে। একচুৱেলি মই এতিয়ালৈকে নতুন চিনেমাবিলাকৰ ভিতৰত কাঞ্চনজংঘাখন বহুত ভাল পাইছিলোঁ, জুবিনদাৰ কাঞ্চনজংঘাখন। মই এখন গুৱাহাটীত থাকোঁতে চাইছিলোঁ। তো ইমানেই ভাল পাইছিলোঁ, মানে অসমীয়া চিনেমাখন কিবা এটা মানে ডিফাৰেণ্ট আছিলে আগতকৈ। আগতেতো বহুত চালোঁ, যেতিয়া চি ডি আছিলে, চি ডি থকা টাইমতো চিনেমাবোৰৰ নাম মানে কৈ শেষ কৰিব নোৱাৰোঁ। জীৱন নদীত উটিপাত, জোনদা ইমান গুণ্ডা, কইনা মোৰ ধুনীয়া, মাঘত মামনিৰ বিয়া, বহুত আছিলে আৰু। কিন্তু এতিয়া সেনেকুৱা চিনেমা একচুৱেলি নাই। কিন্তু ভাল নতুন চিনেমাৰ ভিতৰত মই কাঞ্চনজংঘাখন বহুত ভাল পাইছিলোঁ, আৰু এইখন মই তুলনা মানে কাৰোৰ লগত কৰিব নিবিচাৰোঁ, আনকি হিন্দী চিনেমাৰ লগতো তুলনা কৰিব নিবিচাৰোঁ। কাৰণ এখন আছিলে খুব হাঁহিছিলোঁ আৰু খুব ভাল পাইছিলোঁ চিনেমাখন। মই আমনি লগা নাই আজিলৈকে। মোৰ দুখন চিনেমা একেবাৰে আমনি লগা নাই বুলি ক'ব লাগিব। সেইকেইখন চিনেমা হৈছে এখন ধামাল আৰু এখন থ্ৰী ইডিয়ট। থ্ৰী ইডিয়টটো মই এতিয়াও চাওঁ মাজে মাজে, আৰু ধামালো চাওঁ কেতিয়াবা। কিন্তু এইখন নেক্সট লেভেল, নেক্সট ধামাল, মানে বুজাব নোৱাৰি। তো কি হ'ল, কালি আমি যেতিয়া চাবলৈ আৰম্ভ কৰিলোঁ, তো প্ৰথমৰ পৰা শেষলৈ আমি ইমানেই হাঁহিলোঁ মানে হাঁহি ৰখাব পৰা নাই, পেট বিষাই পৰি গৈছোঁ। তো অকল হহা বুলি নহয়, বহুত ভাল কাহিনীও আছে, বহুত মানে কাহিনীটো ৰখাত, আৰু কাহিনীৰ লগতে যিবোৰ মানে টাইমিং বা হেৰি বহুত মজা আছিলে। তো আমি সেইবোৰ মানে মই ভাবোঁ চিনেমাখনত কিবা যে থাকে আঙুলি টোৱাবলগীয়া, যে এইডোখৰত এনেকুৱা হ'ব নালাগিছিল বা এইডোখৰত ভুল হ'ল তোমালোকৰ বুলি যে কিছুমানে আঙুলি টোৱায়, সেনেকুৱা ধৰণৰ মিষ্টেক মই দেখি নাপালোঁ। একচুৱেলি মোৰ দৃষ্টিকোণৰ পৰা দেখি নাপালোঁ, বেলেগে চাগে দেখিব পাৰে, গম নাপাওঁ। তো চিনেমাখন এনেকুৱা ধৰণৰ, প্ৰথমতে ষ্টাৰ্ট হয় মঞ্জুহঁতৰ পৰা। তো গাড়ী এখনত সিহঁতে যায়, তো সেইটো মোৰ ভিডিঅ'ত এটুকুৰাকৈ আছেই। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে চাব পাৰে, আৰু যদি চোৱা নাই তেতিয়া আপোনালোকে চাব মানে চেক কৰিব পাৰে। তো কি হ'ল, ইমান ধুনীয়া উপস্থাপন, গৈ কিনে তেওঁক ভাল পোৱাৰ কাৰণে ককায়েকক মাতে কথা পাতিবলৈ। ককায়েকৰ কি হয়, আহিয়ে ভূতৰ লগত হেৰি ক'বলৈ, এই ভূত নহয়, কাল্পনিক ভূতো নহয় একচুৱেলি, মানুহে সপোনত খোজকাঢ়ে। তো দাদাহঁতৰ নাম পাহৰি গ'লোঁ। তো এই দাদাৰ লগৰ মানে দেখি কিনে তেওঁ মাইণ্ডত দুখ পায়, আৰু মাইণ্ডত দুখ পোৱাৰ কাৰণে তেওঁ মানে সময়ে সময়ে কথাবোৰ পাহৰি যায়, ৰিবুট হৈ যায়। তো এনেকুৱা ধুনীয়া ধুনীয়া টাইমৰ ৰিবুট হয়, মানে মুখেৰে বুজাব পৰা নাযায়। তো কি হ'ল মানে, আপোনালোকে যদি চাবলৈ যায়, মই কৈছোঁ আপোনালোকে নহঁহাকৈ থাকিব নোৱাৰিব। একদম ফেমিলি ফিল্ম হয়, আপোনালোকে মানে মা দেউতা চবৰ লগতে বহি ধুনীয়াকৈ চাব পাৰে। বিশেষকৈ লগ সমনীয়াৰ লগত গ'লেতো কথাই নাই, আৰু এসোপামান গ'লেতো আৰু সেইটো হলেই হৈ থাকিব। আৰু আমি যদি কালি 20টামান যদি থাকিলে হ'লে নহয় একেলগতে, এইটো আৰু হল হৈ থাকিলে হ'লে আৰু মানে একদম বেলেগ হ'ল, নেক্সট লেভেলৰ হ'ল। তো চিনেমাখন চাই বহুত ভাল পালোঁ। তো দেউতাক ছোৱালীৰ বাপেকজন বহুত ভাল আছে, ভাল ওলালে। আৰু হিৰ' হিৰইন বুলি ক'বলৈ চিনেমাখনত বিশেষ একো সেনেকৈ ৰোল নাই। হিৰ' বনজয় বুলি ক'ব লাগিব, আৰু ছোৱালীজনী হিৰইন বুলি ক'ব লাগিব। কিন্তু একচুৱেলি ক'ব পৰা নাযায়, কাৰণ গোটেইকেইটা মানে কেৰেক্টাৰ এটা এটা নেক্সট লেভেল আৰু কাকো ক'ব পৰা নাযায় যে এইজন কেৰেক্টাৰে মানে চাই ভাল লগা নাই বা কিবা, বা অলপমান ভাল নালাগিলে, সেনেকুৱা ধৰণৰ নহয়। মানে গোটেইবোৰেই ভাল লাগিলে। আৰু বিশেষকৈ মোৰ খুব মানে মনত পৰি থকা চিনটো হৈছে মানে এজনে ছোৱালীজনীক কিক মাৰে, আৰু কিক মাৰোঁতে জীন্স পেণ্টটো টানি দিওঁতে জীন্স পেণ্টটো ফাটি যায়।
জাঙি আনি পিন্ধে বুলি কয়। তো সেই ডোখৰটো মোৰ মানে মনত গুজৰি আছে, কালিৰ পৰাই গুজৰি আছে, আজিও গুজৰি আছে, চাগে আকৌ আগলৈও গুজৰি থাকিব। চিনেমাখন চাইতো হেঁপাহ নপলালে, আকৌ এদিন চামগৈ বুলি ভাবিছোঁ, জানো কেতিয়া চাওঁগৈ। লগৰো ওলাব লাগিব সেনেকৈ চাবলৈ। তো কালি আমি গ'লোঁ, আমাৰ PGৰ দুজনমান যোৱা নাছিলে, সিহঁতে আজি গ'ল, আৰু মোৰ লগৰো কেইজনমান গ'ল বুলি শুনিছোঁ আজি। তো যাব আপোনালোকে চাবলৈ, কিয় বুলি ক'লে মানে এখন অসমীয়া চিনেমা, বহুত বছৰৰ মূৰত এখন চাবলগীয়া চিনেমা, মানে এখন মানে অসমীয়া মানুহে এখন চাবলগীয়া চিনেমা। আপোনাৰ চাবলগীয়া চিনেমা বুলি কেলৈ ক'লোঁ, কাৰণ চাওক, মানুহৰ জীৱনত সুখ দুখ সকলো থাকে। তো মানুহে বহুত কিছুমান এটা মানুহ আছে যে বহুত কাম কৰে, গধূলি ঘৰলৈ আহে, ষ্ট্ৰেছ ল'বলৈ নাপায়, কিছুমানৰ মানে ষ্ট্ৰেছ বহুত হৈ যায়, ৰেষ্ট ল'বলৈ নাপায় একচুৱেলি। তো বিশেষকৈ সেইবোৰ মানুহৰ কাৰণেতো এখন নেক্সট লেভেল চিনেমা, কাৰণ তেওঁলোকে মানে ইমান ধুনীয়া এটা ৰিলেক্স ফিল কৰিব, যিটো মানে বুজাব নোৱাৰি। কাৰণ ময়ো এটা সময়ত জব কৰি আছিলোঁ, তো মই বুজি পাওঁ মানে যে ব্যস্ততাৰ মাজত যেতিয়া এনেকুৱা এটা পৰিস্থিতি আহে, তো এই পৰিস্থিতিটো বহুত ভাল লগা হৈ যায়। তো সেনেকুৱা টাইমত যদি বিশেষকৈ কাম কৰা মানুহবোৰে যদি এখন চিনেমা চায়, দিনভৰ মানে দিনডাল যিবোৰ মানুহে ব্যস্ত হৈ থাকে, সেইবোৰ মানুহে যদি গধূলি সেই চিনেমাখন চাবলৈ পায়, তেওঁলোকৰ মনটো বহুত ভাল হৈ যাব বুলি মই ভাবোঁ। আৰু চিনেমাখনৰ বিষয়ে মই বিশেষ বুজাবলৈ নাযাওঁ, আপোনালোকে ছবিগৃহলৈ চালে গ'লে নিজেই গম পাব। মোৰ ফালৰ পৰা যদি মানে মোৰ ভিডিঅ' চাই যদি কোনোবা উৎসাহিত হয়, এজনো যদি যায়, মই বহুত নিজকে প্ৰাউড ফিল কৰিম। কাৰণ এখন অসমীয়া চিনেমা, আৰু অসমীয়া চিনেমাৰ লগতে মানে আমাক লাগে মানে, এতিয়া যেনেকৈ এতিয়া টলিউড চাউথ ইণ্ডিয়ান মুভিবোৰ, তো প্ৰথমতে চাউথ ইণ্ডিয়ান মুভি আমি চাইছিলোঁ, ভাল লাগিছিলে, কিন্তু যেতিয়া বাহুবলী ওলালে, KGF ওলালে, তো সেইবোৰে এখন এটা নেক্সট লেভেললৈ লৈ গুচি গ'ল চিনেমাবোৰ, চাউথ ইণ্ডিয়ান চিনেমাবোৰ। তো মই ভাবোঁ যে আমাৰ অসমীয়া চিনেমাবোৰ সেনেকুৱা এটা নেক্সট লেভেল যাব লাগে, গৈ হিন্দীলৈও ডাব হ'বগৈ লাগে, ডাব হৈ মেলি মানে এটা নেক্সট লেভেল পাবগৈ লাগে। আৰু সেই নেক্সট লেভেলটো পাবলৈ আচলতে এনেকৈ নোৱাৰি, কাৰণ সকলোৰে প্ৰথমতে নিজৰ মানুহৰ ছাপোৰ্ট লাগে। আপুনি যদি কিবা এটা কামত আগবাঢ়িব বিচাৰে, প্ৰথমতে নিজৰ মানুহবোৰৰ ছাপোৰ্ট লাগে, তাৰপিছত তেতিয়াহে বেলেগে ছাপোৰ্ট কৰে, ঠিক তেনেকুৱাই কথাটো। তো অসমীয়া চিনেমা বুলি ক'লে মানুহে বহুত মানুহে চাবলৈ বৰ এটা ইচ্ছুক নকৰে, মানে অসমীয়া চিনেমাহে আৰু কি হয়। কিন্তু মই ভাবোঁ যে এইখন চিনেমা সেনেকৈ মানে হেৰি কৰিবলগীয়া চিনেমা নহয়, মানে ধৰি লওক পিছফালে থ'বলগীয়া চিনেমা নহয়। কাৰণ এনেকুৱা এখন চিনেমা, যিখন চিনেমা মানে মই মুখেৰে আপোনাৰ লগত ব্যক্ত কৰিব পৰা নাই। মই যদি আপোনালোকক বুজাবলৈ যাওঁ যে চিনেমাখন এনেকুৱা, তো মোৰ মানে আপোনালোকে মোৰ ওপৰত হাঁহি দিব, কাৰণ মই বুজাবই নোৱাৰোঁ। মই এনেকুৱা এটা লেভেলৰ না কিবা কৰিব পাৰোঁ নে কিবা, বা সেইবোৰ বাদ দিওঁ, তো কৰিবতো নোৱাৰোঁ, আপোনালোকক বুজাবও নোৱাৰোঁ। তো আপোনালোকে ছবিগৃহলৈ যাব বুলি আশা কৰিলোঁ। আৰু শেষত আকৌ এবাৰ মোৰ চেনেলটোত যোন নতুন, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ, আৰু চেনেলটো নতুন গতিকে আপোনালোকে অলপ শ্বেয়াৰো কৰি দিব বুলি আশা কৰিলোঁ। তো ইমানে কৈ মই আৰু কি ক'ম, ইমানে কৈ মই সামৰণি মাৰিলোঁ। জয় আই অসম। আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।